নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ দ্য লিটল অৰফেন নামৰ পাঠটো পঢ়িম। গতিকে আমি আমাৰ পাঠটো আৰম্ভ কৰোঁ। দ্য লিটল অৰফেন, এটা ঘাটমাউৰা সৰু ল'ৰা। There are many poor children in India. Have you come across a small poor boy or girl in our locality? Do you feel anything towards them? ভাৰতবৰ্ষত বহুতো দৰিদ্ৰ শিশু আছে। তুমি থকা অঞ্চলত কেতিয়াবা দৰিদ্ৰ শিশু ল'ৰা ছোৱালী লগ পাইছানে? তেওঁলোকৰ বিষয়ে তুমি কিবা অনুভৱ কৰানে? A 6-year-old boy was walking along the road. 6 বছৰ বয়সৰ এটা সৰু ল'ৰা ৰাস্তাৰে খোজকাঢ়ি আছিল। It was bitterly cold. আৰু সেই সময়ত খুব ঠাণ্ডা আছিল। He was dressed raggedly. আৰু সি যি পোছাক পৰিধান কৰি আছিল সেই পোছাকযোৰ ফটা চিটা আছিল। He was shivering. আৰু সি ঠাণ্ডাত কঁপিবলৈ ধৰিছিল। He was hungry too. ইয়াৰ উপৰিও সি ভোকাতুৰ আছিল। His mother was very sick. আৰু তাৰ মাকগৰাকী খুব ৰোগীয়া আছিল। He came out in search of food. সেইকাৰণে সি নিজৰ লগতে মাকৰ কাৰণেও খাদ্য বিচাৰি সি ৰাস্তালৈ ওলাই আহিছিল। But he had not been able to get any. কিন্তু সি একো বিচাৰি পোৱা নাছিল। All over there was a festive mood. তেতিয়া সকলোতে উৎসৱমুখৰ পৰিৱেশ আছিল। The day was the eve of Christmas. আৰু সেই দিনটো আছিল খ্ৰীষ্টমাছৰ দিন। The roadside shops were full of colorful dresses, beautiful toys, balloons, Christmas trees, golden papers, plenty of food and drinking items. আৰু যেহেতু সেই দিনটো আছিল খ্ৰীষ্টমাছৰ দিন, দোকানবোৰত কি দেখিছিল? জাকজমকীয়া পোছাক, সুন্দৰ পুতলা, বেলুন এইবোৰ দেখিবলৈ পাইছিল। ইয়াৰ উপৰিও খ্ৰীষ্টমাছ গছ, বিভিন্ন ধৰণৰ সোণালী কাগজ, প্ৰচুৰ খাদ্য আৰু বিভিন্ন ধৰণৰ ড্ৰিংকছ সি দেখিবলৈ পাইছিল। He wished he could get some food for him and his mother. সি ভাবিছিল যে তাৰে ভিতৰত নিজৰ কাৰণে আৰু তাৰ মাকৰ কাৰণে অলপ খাবলৈ পোৱা হ'লে। The boy was hopeful of getting some food. সি আশা কৰিছিল খাদ্য পাম বুলি, অৰ্থাৎ সি আশা পালি ৰাখিছিল যে তাৰ ভিতৰত অলপমান খাদ্য সি নিজৰ লগতে নিজৰ মাকৰ কাৰণেও পাব বুলি। He walked along the street enjoying the things that attracted his eyes. দৃষ্টি আকৰ্ষিত কৰা সেই বস্তুবোৰ উপভোগ কৰি সি ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল। He saw a big hall with walls of glasses around it. He peeped through the glass. আৰু সি তেতিয়া কি দেখিলে? গ্লাছেৰে আবৃত এটা ডাঙৰ হল দেখিলে, কোঠালি দেখিলে। He peeped through the glass. আৰু সেই গ্লাছখনেৰে সি কি কৰিলে? জুমি চালে। And saw some children of his age playing together. তাৰ বয়সৰ কিছুমান ল'ৰা ছোৱালী তাত একেলগে খেলি থকা সি দেখা পালে। All of them were nicely dressed. They were neat and clean and joyful. সকলোৱে খুব ধুনীয়াকৈ পোছাক পৰিধান কৰি আছিল আৰু পৰিষ্কাৰ পৰিচ্ছন্ন আছিল আৰু তেওঁলোক আনন্দিত আছিল। Suddenly his eyes caught sight of varieties of cakes, sweets, almonds, sweets and colorful drinks. হঠাতে তাৰ দৃষ্টি বিভিন্ন ধৰণৰ কেক, মিঠাই, বাদাম, ফল আৰু ৰং বিৰঙৰ পনীৰৰ ৰং বিৰঙৰ ড্ৰিংকছ লাইক জুচ সেইবোৰৰ ওপৰত তাৰ চকু পৰে। His mouth was filled with water. তাৰ এনেও ভোক লাগি আছিল, কিন্তু সেইখিনি দেখাৰ পাছত আৰু তাৰ ভোক লাগিল। He thought, if I can enter the hall, I will get something to eat. যদি মই সেই হললৈ যাব পাৰিলোহেঁতেন, মই তাত কিবা খাবলৈ পালোহেঁতেন। The helpless child crept forward, opened the sizable door with his shaky hands. আৰু সেই অসহায় ল'ৰাজনে কি কৰিলে? সি লাহেকৈ সেই হলটোৰ ওচৰলৈ গ'ল আৰু হলটোৰ ডাঙৰ দৰ্জাখন সি কঁপি থকা হাতখনেৰে খুলিবলৈ ধৰিলে। And went in silently. আৰু সি মনে মনে গ'ল। He got confused and did not know what to do inside. আৰু সি ভিতৰলৈ যোৱাৰ পাছত সি কনফিউজড হ'ল, দুধুৰ অৱস্থাত হ'ল। এতিয়া তাত সি কি কৰিব? Everyone inside the hall stared at him with their mouths open as if they were waiting for him. হলৰ ভিতৰত প্ৰত্যেকে তেওঁলোকৰ মুখবোৰ মেলি তালৈ অবাক লাগি চাই আছিল, যেনিবা সিহঁতে তাৰ কাৰণেহে অপেক্ষা কৰি আছে। A lady of his mother's age approached him and put something in his hand. আৰু তাৰ মাকৰ বয়সৰ এগৰাকী মহিলাই তাৰ ওচৰলৈ আহি তাৰ হাতত কিবা দিছিল। He looked at it with a mouth full of water. আৰু সি কি কৰিলে? মুখ ভৰ্তি পানীৰে, তাৰ যিহেতু তাৰ সেইবোৰ কেক, আলমণ্ড বাদাম সেইবোৰ দেখি তাৰ বেছিকৈ ভোক লাগি আছিল আৰু সি তেতিয়া ভোকাতুৰ অৱস্থাতে সি নিজৰ হাতলৈ চাইছিল। Alas, it was not a piece of cake, nor a piece of almond, nor a glass of drink, but a coin instead. সি ভাবিছিল যে হয়তো তাৰ মাকৰ বয়সীয়া সেই মহিলাগৰাকী তাক কিবা এটা খাবলৈ দিব। সি তেতিয়া আৰু বেছিকৈ ভোক লাগি আছিল। সি ভাবি আছিল যে কিবা এটা সি এতিয়া খাবলৈ পাম বুলি, কিন্তু সি কি দেখিছিল? সেই এটুকুৰা কেকো নাছিল, বাদামৰ টুকুৰাও নাছিল আৰু ৰঙীন পনীয় সেই ড্ৰিংকছো নাছিল। তাৰ পৰিৱৰ্তে সেই মহিলাগৰাকী তাক কি দিছিল? এটা মাত্ৰ মুদ্ৰা দিছিল। He was frightened and ran out of the hall.
আৰু সি তেতিয়া ভয় খাইছিল আৰু তাৰ পৰা সি পলাই আহিছিল দ্য কইন হেড ফলেন ফ্ৰম হিজ হেণ্ডছ আৰু সেই মহিলাগৰাকীয়ে যিটো মুদ্ৰা দিছিল সেই মুদ্ৰাটো তাৰ হাতৰ পৰা পৰি গৈছিল এগেইন হি ৱাজ অন দ্য ষ্ট্ৰীট এণ্ড ৱাজ ৱাকিং ফাষ্টাৰ এণ্ড ফাষ্টাৰ পুনৰ সি সেই পথত আকৌ বেগাই সি খোজকাঢ়ি গৈ আছিল দ্য বয় বিকেম ভেৰি আনহেপি সেই ঘটনাটোৰ পাছত ল'ৰাজন খুব দুখিত আছিল হি থট ইফ মাই পেৰেণ্টছ ৱেৰ ৰিচ লাইক দেয়াৰ্ছ আৰু তেতিয়া সি ভাবিছিল যে যদি সেই লোকসকলৰ দৰে মোৰো মা দেউতা যদি ধনী হ'লহেঁতেন আই মাইণ্ড হেভ ছাচ বিউটিফুল ড্ৰেছেছ টু ৱেৰ মোৰো তেনেকুৱা ধৰণৰ ধুনীয়া পোচাক থাকিলেহেঁতেন পিন্ধিবলৈ এণ্ড ডিলিচিয়াছ ফুড টু ইট আৰু ভাল বস্তু খাবলৈও পালোহেঁতেন হি ফেল্ট লনলি এণ্ড হেল্পলেছ আৰু তেতিয়া সি অকলশৰীয়া আৰু অসহায় অনুভৱ কৰিলে হি ছেড টু হিমছেল্ফ হাউ হেপী আই উড বি টু হেভ এ লিটল পিচ অফ ছামথিং আনলেছ আই গেট ছামথিং টু ইট আই উইল নট গ' বেক হোম টুডে আৰু সি তেতিয়া নিজকে কৈছিল যে মই যদি তেনেকুৱা সৰু টুকুৰা এটা পালোহেঁতেন কেনেকুৱা সুখী হ'লোহেঁতেন নতুবা কিবা খাবলৈ পালোহেঁতেন মই আজি ঘৰলৈ উভতি নাযাওঁ বুলি সেই দুখ মনেৰে নিজকে কৈছিল ছাডেনলি হি ফেল্ট ডেট somebody had seized him by his shirt আৰু হঠাতে সি অনুভৱ কৰিলে যে কোনোবাই তাক চাৰ্টত ধৰি টানিছে এ বিগ ৰাফ বয় ষ্টুড নিয়াৰ হিম এণ্ড গেভ হিম এ ব্ল' অন হিজ হেড এজন শকত আবত গুণ্ডা প্ৰকৃতিৰ ল'ৰা তাৰ ওচৰত থিয় হৈ আছে আৰু তাৰ মূৰত এটি ভুকু মাৰিলে দ্য চাইল্ড ফেল ডাউন অন দ্য ষ্ট্ৰীট আৰু তেতিয়া সেই ল'ৰাজন ৰাস্তাতে পৰি গ'ল হি ৱাজ ষ্ট্ৰাক ডাউন সি একো মাতিব নোৱাৰা হৈ গ'ল দেন হি স্প্ৰেং আপ এণ্ড ষ্টাৰ্টেড ৰানিং এণ্ড এট ওৱান্স এণ্টাৰ্ড এ কৰ্টয়াৰ্ড তাৰ পাছত সি জঁপিয়াই গ'ল আৰু দৌৰি গৈ সি তৎক্ষণাত এখন চোতালত প্ৰৱেশ কৰিলে হি ৱাজ চিভাৰিং এণ্ড বিকেম ব্ৰেথলেছ তাৰ কঁপনি উঠিছিল আৰু তাৰ উশাহ নিশাহ বন্ধ হৈ গৈছিল হি ছেট নিয়েৰ এ হিপ অফ হে এণ্ড ক্ল'জ হিজ আইজ টু গেট ৰিলিফ ফ্ৰম এ ছেভিয়াৰ পেইন ইন হিজ হাৰ্ট আৰু সি তেতিয়া কি কৰিলে সি এটা খেৰৰ দম এটাৰ ওচৰত সি বহিছিল আৰু তাৰ অন্তৰত যিটো সি তীব্ৰ আঘাত পাইছিল সেই আঘাতৰ পৰা সি উপশম পাবলৈ সি চকু বন্ধ কৰিছিল হি কুড নট হিয়াৰ এনিথিং এণ্ড দেয়াৰ ৱাজ কমপ্লিট ডাৰ্কনেছ সি একো শুনি পোৱা নাছিল আৰু তাত সম্পূৰ্ণৰূপে অন্ধকাৰে আগুৰি ধৰিছিল আফটাৰ ছাম টাইম হি ফেল্ট কমফৰ্টেবল কিছু সময় পিছত সি অলপ আৰাম পালে হি ফেল্ট ভেৰি ৱাৰ্ম এজ ইফ হি ৱাজ নিয়াৰ এ ফায়াৰ সি বৰ গৰম অনুভৱ কৰিলে যেনিবা সি এটুকুৰা জুইৰ ওচৰতে আছে হি ফৰগট এবাউট হিজ হাংগাৰ আৰু সি নিজৰ ভোকৰ কথাও পাহৰিছিল হি ন' লংগাৰ ফেল্ট দ্য নিড টু হেভ ছাম ফুড আৰু আহাৰৰ যিটো প্ৰয়োজনীয়তা আছিল সেই প্ৰয়োজনীয়তা সম্পৰ্কে সি পাহৰি গ'ল অল অফ এ ছাডেন হি কুড হিয়াৰ এ ভইচ এ ছফ্ট ভইচ ছেইং টু হিম ডেট হি মাষ্ট গ' এণ্ড লুক এট দ্য খ্ৰীষ্টমাছ ট্ৰী হঠাতে সি এটা মাত শুনিলে এটি মিঠা মাতেৰে তাক ক'লে যে সি গৈ খ্ৰীষ্টমাছ গছজোপা চোৱা উচিত দ্য বয় হেড হিজ আইজ ক্ল'জড আৰু সেই ল'ৰাজনে চকু জপাই দিলে হি ষ্ট্ৰেচড আউট হিজ হেণ্ডছ সি নিজৰ হাত দুখন প্ৰসাৰিত কৰিলে এণ্ড ছাম ওৱান লিফটেড হিম ইন হিজ আৰ্মছ উইথ চুটিং এফেকশ্যন আৰু কোনোবাই তাৰ বাহুত ধৰি মৰমেৰে তাক উঠাই দিলে লাইক ডেট অফ হিজ মাদাৰ্ছ যেনিবা তাৰ মাকৰ দৰে ডেট হি ৰিমেম্বাৰ্ড গেটিং ৱেন হি ৱাজ এ বেবী আৰু তেতিয়া তাৰ মনত পৰিলে যে যেতিয়া সি কেঁচুৱা অৱস্থাত তাক মাকে তুলি ধৰিছিল সেনেকুৱা ধৰণৰ এটা অনুভৱ তাৰ আহিল দ্য বয় ৱাজ ছাৰপ্ৰাইজ টু চি ছাচ এ বিউটিফুলি ডেক'ৰেটেড খ্ৰীষ্টমাছ ট্ৰী আৰু ল'ৰাজনে সেই ধুনীয়াকৈ সজোৱা খ্ৰীষ্টমাছ গছজোপা দেখি সি আচৰিত হৈছিল ইনফেক্ট দ্য মষ্ট বিউটিফুল ওৱান ডেট হি হেড এভাৰ চিন সঁচাকৈ আগতে দেখা বস্তুবোৰৰ ভিতৰত খ্ৰীষ্টমাছ গছজোপা ধুনীয়া আছিল দ্য অ'নাৰ অফ দ্য ছফ্ট ভইচ গেভ হিম ডিলিচিয়াছ ফুড টু ইট কোমল মাতৰ সেই গৰাকীজনে তাক খাবলৈ সুস্বাদু খাদ্য দিছিল হি গেভ দ্য বয় এ বিউটিফুল এণ্ড ৱাৰ্ম ড্ৰেছ টু ৱেৰ আৰু ইয়াৰ উপৰিও তেওঁক সেই ল'ৰাজনক কি দিছিল ধুনীয়া আৰু গৰম পোচাক পৰিধান কৰিবলৈ দিছিল হি ফৰগট অল দ্য মিজাৰিজ অফ দ্য ডে আৰু সি দিনটোৰ সেই দুখ পাহৰি গৈছিল হি ৱাজ ভেৰি হেপী আৰু সি খুব সুখী আছিল ৱেৰ ৱাজ হি এভৰিথিং ৱাজ ব্ৰাইট এণ্ড কালাৰফুল এণ্ড হি চ ডলছ অল এৰাউণ্ড সি ক'ত আছে সকলোবোৰ উজ্জ্বল আৰু ৰং বিৰং আছিল আৰু চাৰিওফালে সি পুতলাবোৰ দেখিছিল হি ৱাজ মাছ ছাৰপ্ৰাইজ টু চি দ্য বিউটিফুল ডল লাইক লিটল বয়জ এণ্ড গাৰ্লছ সৰু ল'ৰা ছোৱালীৰ দৰে সি ধুনীয়া পুতলাবোৰ দেখি আচৰিত হৈছিল অল অফ দেম হাগড হিম হাৰ্টলি এণ্ড ষ্টাৰ্টেড প্লেয়িং টুগেডাৰ সকলোৱে তাক আন্তৰিকতাৰে সম্ভাষণ জনাইছিল আৰু একেলগে তাৰ লগত খেলিবলৈ আৰম্ভ কৰিছিল হি আস্কড দেম হু আৰ ইউ আৰু তেতিয়া সি তেওঁলোকক সুধিছিল যে তোমালোক কোন দে অল ৰিপ্লাইড উই আৰ ইয়'ৰ ফ্ৰেণ্ডছ নাও উই আৰ অল এট গডছ হাউচ আৰু সিহঁতে উত্তৰ দিছিল যে আমি তোমাৰ বন্ধু আৰু এতিয়া আমি আটাই ভগৱানৰ গৃহত আছোঁ অন দিছ ডে দেৰ ইজ অলৱেজ এ খ্ৰীষ্টমাছ ট্ৰী এট গডছ হাউচ ফৰ দ'জ চিলড্ৰেন হু হেভ নান উইথ দেম যিবিলাক ল'ৰা ছোৱালীৰ কোনো নাই সেইসকলৰ বাবে এই দিনটোত সদায় ভগৱানৰ ওচৰত খ্ৰীষ্টমাছ গছ থাকে
Now the little boy learned that his friends were children like himself, but they had all died. এতিয়া সেই সৰু ল'ৰাটোৱে শিকিলে যে তাৰ বন্ধুবোৰ তাৰ দৰে সৰু ল'ৰা ছোৱালী আছিল, কিন্তু সিহঁত আটাইৰে মৃত্যু হৈছিল। Some during the famine and others of hunger. কিছুমান ঠাণ্ডাত ঢুকালে আৰু কিছুমান দুৰ্ভিক্ষত অনাহাৰে ঢুকালে। Now all these children were under the umbrella of God's blessings. আৰু এতিয়া সেই সকলোবোৰ ল'ৰা ছোৱালী ভগৱানৰ আশীৰ্বাদত ভগৱানৰ গৃহত আছে। They were very happy আৰু তাত তেওঁলোক সকলো সুখী। At the time, below on the earth, the corpse of the little child and his mother were lying. আৰু সেই সময়ত সেই সৰু ল'ৰাজন যিজনে মাকৰ কাৰণে আৰু নিজৰ কাৰণে খাদ্যৰ সন্ধানত ৰাস্তাৰে ঘূৰি ফুৰিছিল, সেই ল'ৰাজনৰ যিটো মৃতদেহ আৰু মাকৰ যিটো মৃতদেহ সেইটো মাটিৰ তলত পৰি আছিল। অৰ্থাৎ আমি এই পাঠটোৰ পৰা কি বুজিলোঁ যে পৃথিৱীত এনে কিছুমান দৰিদ্ৰ লোক আছে যিসকলে নেকি খাবলৈ পোৱা নাই, পিন্ধিবলৈ পোৱা নাই। কিছুমানে হয়তো পিন্ধিবলৈ নাপায়, সিহঁতে ঠাণ্ডাত কঁপি কিছুমানে ঢুকাইছে, আৰু কিছুমানে হয়তো তেওঁলোকে খাদ্য খাবলৈ নাপায়, ভোকতে তেওঁলোকে জীৱনটো ত্যাগ দিছে। এনেকুৱা ধৰণৰ বহুতো লোক আমাৰ ভাৰতবৰ্ষত আছে, আমি দেখা পাওঁ। পাঠটোত মহিলাগৰাকীয়ে সেই ল'ৰাজনক খোৱা বস্তুৰ পৰিৱৰ্তে দিয়া মুদ্ৰাক মই কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। কিয়নো মহিলাগৰাকীয়ে যদি মুদ্ৰাৰ পৰিৱৰ্তে তাক এটুকুৰা কেক দিলেহেঁতেন, সি নিশ্চয় নিজেও খালেহেঁতেন আৰু মাককো দিলেহেঁতেন, আৰু এনেকৈ ভোকত নিজৰ জীৱনটো ত্যাগ দিবলগীয়া নহ'লহেঁতেন। সেয়েহে যদি আমি এনেকুৱা দৰিদ্ৰ লোক আমি আমাৰ জীৱনত লগ পাওঁ ভৱিষ্যতে, তেতিয়া আমি কি কৰিব লাগে? তেতিয়া আমি আমাৰ সাধ্যানুসাৰে সিহঁতক সহায় কৰিব লাগে। আৰু আমি কেনেকৈ সহায় কৰিম? আমি মুদ্ৰাৰ পৰিৱৰ্তে সিহঁতক খাবলৈ দিব লাগে বা পিন্ধিবলৈ পোছাক দিব লাগে। আমাৰ কাৰণে হয়তো সিহঁতে এটা দিন হ'লেও সিহঁতে ভোকত থাকিবলগীয়া নহ'ব, আৰু এটা গভীৰ নিদ্ৰাত যাবলৈ সিহঁতে সক্ষম হ'ব আমাৰ কাৰণে। সেয়েহে আমি যিমান পাৰোঁ সিমান আমি আমাৰ সাধ্যানুসাৰে সেই দৰিদ্ৰ লোকসকলক আমি সহায় কৰিব লাগে। আমাৰ পাঠটো ইমানতে শেষ হৈছে। ইয়াৰ যিখিনি কুৱেশ্যনছ আছে সেই কুৱেশ্যনছখিনি মই তোমালোকক অন্য এটা ভিডিঅ'ত দিম। তোমালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিবা, আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব? মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব লাগিব আৰু বেল আইকনটো প্ৰেছ কৰিব লাগিব। তেতিয়াহে তোমালোকে ভিডিঅ'বোৰৰ যিখিনি ন'টিফিকেশ্যন সেই ন'টিফিকেশ্যনখিনি তোমালোকে সময়মতে পাই থাকিবা। চ' আজিলৈ সামৰিছোঁ। নমস্কাৰ।